আজি মই লৈ আহিছোঁ অতি সহজ পদ্ধতিৰে বনাব পৰা নিমকিৰ ৰেচিপি। আপোনালোকে মাহ ধৰি বৈয়ামত ভৰাই খাব পাৰে। আহকচোন চাওঁ কেনেদৰেনো বনাওঁ। এয়া মই ময়দা লৈ লৈছোঁ 2 কাপ। আৰু লৈ লৈছোঁ নিমখ আধা চামুচ। আৰু অলপ জিৰা লৈ লৈছোঁ। আৰু নিমকি বুলি ক'লে আমাৰ কালজিৰালৈ মনত পৰে নহয়নে বাৰু? এয়া হ'ল কালজিৰা। কালজিৰা লৈ লৈছোঁ অলপ। আৰু ৰিফাইন লৈ লৈছোঁ। এই চামুচখনৰ জোখাৰে 4 চামুচমান লৈ লৈছোঁ। আৰু এতিয়া আমি ল'ম গৰম পানী। অলপ কুহুমীয়া গৰম পানী দি এতিয়া আমি এইখিনি অলপ অলপকৈ দি মঠিম। আটা মঠাৰ দৰে ভালদৰে ডোটো মঠি ল'ব লাগিব, যাতে আমি এইটো বেলোতে কোনো ধৰণৰ তেল নাইবা ময়দা দিব নালাগে। এতিয়া এইখিনি আমি ভালদৰে ঢাকি থৈ দিম। মই ইয়াতে এচামুচ ময়দা আৰু 1.5 চামুচমানৰ জোখত তেল লৈ এটা মিশ্ৰণ বনাই লৈছোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ লাডু কৰি ল'ম। সৰু সৰুকৈ বনালে খাবলৈ খুব ভাল হয় আৰু বৈয়ামত ভৰাই থ'বলৈও ভাল হয়। এতিয়া মোৰ এইখিনি গোল কৰি হৈ গ'ল। এতিয়া আমি ইয়াতে এখন এখনকৈ বেলি ল'ব লাগিব। গোল নহ'লেও কোনো কথা নাই। এইখন এতিয়া পাতলকৈ বেলি ল'লোঁ। ইয়াতে মই মিশ্ৰণখিনি যিখিনি বনাই থৈছিলোঁ সেইখিনি এনেদৰে লগাই দিব। আৰু এনেদৰে জাপি ইয়াত আকৌ লগাই দিব। তাৰ পাছত আমি এইখন অলপ নিমকি আকাৰত লাহেকৈ হেঁচা দি বেলি দিব লাগিব। এইখন হৈ গ'ল। দ্বিতীয়খনো মই ঠিক একেধৰণেৰে বেলি ল'ম। ঠিক একেধৰণেৰে আকৌ মিশ্ৰণটো লগাই দিলোঁ ইয়াত। আকৌ এনেদৰে জাপিব লাগিব। জাপি আকৌ ইয়াত লগাই দিব লাগিব আকৌ মিশ্ৰণটো। এতিয়া আমি এইটো লাহেকৈ অলপ
নিমকি আকাৰত বেলি দিলোঁ। চাওকচোন এইখন। শেষৰখনো মই এনেদৰে পাতলকৈ বেলি ল'লোঁ। ইয়াতে মই মিশ্ৰণখিনি সানি লৈছোঁ আৰু এনেদৰে জাপি ইয়াত আকৌ মিশ্ৰণখিনি এনেদৰে সানি দিছোঁ আৰু এইখন এতিয়া লাহেকৈ মই বেলি দিম। এয়া ধুনীয়াকৈ হৈ গ'ল। কেৰাহীখন পাতি মই তেলটো অলপ গৰম হ'বলৈ দিলোঁ। তেলখিনি আপোনালোকে সম্পূৰ্ণ গৰম হ'বলৈ নিদিব। অলপ গৰম হওঁতে নিমকিকেইটা ইয়াতে দি দিব। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। এটা ছাইড যেতিয়া সম্পূৰ্ণ ৰঙা হয় তেতিয়াহে ইলুটি কৰি দিব। দেখিছেনে কেনেদৰে ৰঙা হৈছে। এটা ছাইড ভালদৰে সিজিবলৈ দিব, তাৰপিছত ইলুটি কৰি দিব। দুইটা ছাইড ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি এইকেইটা নমাই টিছু পেপাৰ এখনৰ ওপৰত থৈ দিম। তেতিয়া তেলটো ভালদৰে শুহি যাব টিছু পেপাৰখনত। ঠিক বাকী থকাকেইটাও মই এতিয়া দি দিছোঁ। দেখিছেনে এইকেইটা কেনেদৰে ৰঙা পৰিছে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি মোৰ বনাই হৈ গ'ল। এতিয়া চাওকচোন কিমান মচমচীয়া হৈছে আৰু ভিতৰখনো ধুনীয়াকৈ সিজিছে।